শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা ইণ্টাৰেকশ্যন প্ৰগ্ৰামৰ কাৰণে অহা সম্বৰ্ধনা জনাবলৈ লোৱা হৈছে আঞ্চলিক কাৰ্যালয় CBSE গুৱাহাটীৰ সঞ্চালক শ্ৰীযুত কিশোৰ কুমাৰ চৌধুৰী দেৱক। ধন্যবাদ। এইবাৰ অসম জাতীয় বিদ্যালয় এডুকেশ্যন কাউন্সিলৰ সচিব ডাক্তৰ নাৰায়ণ শৰ্মাদেৱক সম্বৰ্ধনা জনোৱা হ'ব। ধন্যবাদ। এতিয়া সম্বৰ্ধনা জনাবলৈ লোৱা হৈছে IIT গুৱাহাটীৰ ডিজাইন বিভাগৰ অধ্যাপক অমৰেন্দ্ৰ কুমাৰ দাস দেৱক। ধন্যবাদ। এতিয়া মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ উপ সঞ্চালক শ্ৰীযুত প্ৰসন্ন বৰা দেৱক আদৰণি ভাষণ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছো। সুপ্ৰভাত। উত্তৰণৰ দিশে এখোজ এই সংকল্প আগত ৰাখি অসম চৰকাৰে আজি ধাৱমান হৈছে আৰু সেই দিনটো আজি উপনীত হৈছে। তাৰ আগত উদ্দেশ্য আগত ৰাখি আজি এই সভাখন আয়োজন কৰা হৈছে। আজি এখন শিক্ষা প্ৰতিষ্ঠান কেনেদৰে আগবাঢ়িব পাৰে তাৰ মাৰ্গদৰ্শন দিয়াৰ উদ্দেশ্যে এই সভাত মাধ্যমিক শিক্ষা বিভাগৰ তৰফৰ পৰা বিশিষ্ট ব্যক্তি সমল ব্যক্তিক আমন্ত্ৰণ কৰি আনি এই বিদ্যালয়সমূহত নিয়োজিত শিক্ষকসকলক তেওঁলোকৰ পদক্ষেপ কেনেধৰণৰ হোৱাটো বিচাৰিছে বা কেনেদৰে আগবাঢ়িব তাৰ মাৰ্গদৰ্শনৰ উদ্দেশ্যে এই সভা আৰু এই সভাত সমল ব্যক্তি হিচাপে উপস্থিত থকা শিক্ষা বিভাগৰ উপদেষ্টা মণিগোপাল মহন্ত ছাৰ, আমাৰ সেৱাৰ অধ্যক্ষ RC জৈন ছাৰ, CBSE ৰিজনেল ডাইৰেক্টৰ চৌধুৰী ছাৰ, আমাৰ হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ অধ্যক্ষ ৰত্ন গোহাঁই বৰুৱা ছাৰ, আমাৰ IIT গুৱাহাটীৰ ডিজাইন বিভাগৰ অধ্যাপক অমৰেন্দ্ৰ দাস ছাৰ, অসম জাতীয় শিক্ষা সংসদৰ সচিব নাৰায়ণ শৰ্মা ছাৰ, আমি এই সভালৈ আদৰণি জনাইছো। তেওঁলোকৰ যি বহুমূলীয়া পৰামৰ্শ আমাৰ শিক্ষকসকলৰ লগত আজি তেওঁলোকে আগবঢ়াব, সেই পৰামৰ্শই আমাক নতুন দিগন্তৰ সূচনা কৰাত সহায়ক হ'ব বুলি ভাবিছো। আৰু যিসকল শিক্ষক শিক্ষয়িত্ৰী আৰু অন্যান্য গুণী বাণী ব্যক্তি আজি এই সভাখনত উপস্থিত হৈছে, সকলোকে আদৰণি জনাই আজি এই সভাই আমাক এক নতুন পোহৰৰ সন্ধান দিব বুলি আশা কৰি সকলোকে আদৰণি জনাই এই সভাৰ আৰম্ভণি হৈছে বুলি ঘোষণা কৰিছো। ধন্যবাদ। আৰু ইয়াৰ ফলত কি হ'ব যে আমাৰ এই 13খন বিদ্যালয় আমাৰ আদৰ্শ বিদ্যালয়সমূহৰ লগত সংযোজিত হ'ল আৰু আমি অনাগত দিনত 126টা সমষ্টিতে একোখনকৈ আদৰ্শ বিদ্যালয় স্থাপন কৰিব খুজিছো। ই এটা চেপ্টাৰ
গাৰ্জেনখিনি খুব সন্তুষ্ট, ষ্টুডেণ্টখিনি খুব সন্তুষ্ট, আৰু মই ভাবোঁ যে সেই অধ্যায়টো আগুৱাই লৈ যাবৰ কাৰণে এতিয়া আমি মডেল স্কুল আদৰ্শ বিদ্যালয় সমিতি নিৰ্মাণ কৰিছোঁ। নবোদয় বিদ্যালয় আৰ্হিত আমি তাক লাহে লাহে আগুৱাই লৈ গৈ থাকিম। ইয়াৰ লগত এই বছৰ আমি এটা সংযোজন কৰিব খুজিছোঁ যে টি গাৰ্ডেন এৰিয়াত 100খন স্কুল। টি গাৰ্ডেন এৰিয়াত স্কুল মানে এইটো নুবুজায় যে তাত টি গাৰ্ডেনৰ ল'ৰা ছোৱালী পঢ়িব। তাৰ লোকেশ্যনটো টি গাৰ্ডেনৰ, কিন্তু তাত সকলো পঢ়িব। এইটো আমি কনফিউজ কৰিব নালাগে যে টি গাৰ্ডেন স্কুল মানে অকল টি গাৰ্ডেনৰ ল'ৰা পঢ়িব। সেই স্কুলখনত টি গাৰ্ডেনৰ ল'ৰাও পঢ়িব, ওচৰ চুবুৰীয়া ল'ৰা ছোৱালী আহিও পঢ়িব। যিসকলক আমি বৰ্তমান টি গাৰ্ডেন স্কুলত লৈ আহিছোঁ, প্ৰায় 700 টিচাৰ্ছ, তাৰে আজি আমি 2-3জন ইয়াত আমি উপস্থিত আছোঁ, ইনক্লুডিং দ্য প্ৰিন্সিপাল। ইতিমধ্যে আপোনালোকৰ 2-এজনে ডেফিনেটলি মই ভাবোঁ স্কুলখন চাব গৈছে। কিমানে স্কুলকেইখন চাব গৈছে? খুব বহুতেই গৈছে। যেতিয়া স্কুলকেইখন চাব গৈছে তাত ডেফিনেটলি আপোনালোকে এটা নতুনত্ব দেখিছে। ধুনীয়া স্কুল আৰু মানুহৰ আগ্ৰহ যে চৰকাৰে নতুন কিবা এটা কৰিছে, ৰাইজে কিবা এটা কৰিছে। আজি মই আপোনালোকক ইয়াত মতাৰ, এখেতসকলে কিয় মাতিছিল আপোনালোকে জানিছে। আপোনালোকক যথেষ্ট মটিভেশ্যনেল কথা কৈছে, কেনেকৈ স্কুল চলাব লাগে, অনুষ্ঠান চলাব লাগে। মই আপোনালোকক লগ পোৱাৰ মোৰ উদ্দেশ্যটো হ'ল যে আজিৰ পৰা গৈ পেলাই, আজি আমি কেবিনেটত এপ্ৰুভ কৰি দিলোঁ যে আপোনালোক সেইকেইখন স্কুলত এটেষ্ট হ'ব, আৰু যিকেইজনে ভাল পাব যে ছাৰ আমি একেখন স্কুলতে থাকি যাব খোজোঁ, আমি তেওঁলোকক তাতেই পাৰ্মানেণ্টলি তেওঁলোকক আমি দি দিম। খালি মই আজিয়ে সিদ্ধান্ত লোৱা নাই কিয় যে আপোনালোকেও ভাল পাইছে বেয়া পাইছে, লেট আপোনালোকৰ টেষ্ট এটা থাকক। আমি সুযোগ দিছোঁ, বা মই শিক্ষামন্ত্ৰীক কৈছোঁ যে LP, ME, টেট পাছ কৰি টেটত চাকৰি কৰি থকা পোষ্ট গ্ৰেজুৱেট পাছ কৰা ল'ৰা ছোৱালীও আছে। তেওঁলোকে প্ৰাথমিক বিদ্যালয়, মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী হৈ থাকি অলপ হীনমন্যতাটো থাকিবই। এইটো এটা সুযোগ, কাৰণ এই গোটেইকেইখন স্কুলতে আমি ইতিমধ্যে মঞ্জুৰি কৰিছোঁ আপ টু হায়াৰ ছেকেণ্ডেৰী লেভেল। তাৰমানে এতিয়া যি এডমিশ্যন হ'ব এইটো ক্লাছ 12লৈকে থাকিব, আৰু তাৰ কাৰণে আমি আৰু ৰুম বনোৱা আৰু এপ্ৰুভ কৰিছোঁ, কামখিনি আৰম্ভ হ'ব। গতিকে LP, ME, টেটত কাম কৰি থকা ল'ৰা ছোৱালীয়েও টি গাৰ্ডেন স্কুলত আহিব পাৰিব, প্ৰভাইডেড দে হেভ এ হায়াৰ কোৱালিফিকেশ্যন। ইয়াৰ ফলত অকণমান হীনমান্যতাত ভুগি থকা ল'ৰা ছোৱালীখিনিও এটা আউটলেট পাব। অলদো ফৰ দ্য টাইম বিং হয়তো ইনস্পেক্টৰ অফ স্কুলসকলে DOৰ পৰা ল'ৰা ছোৱালী অনা নাই, অকল ISৰ হাততে থকা শিক্ষকখিনিয়ে দিছে। কিন্তু আজি আমি শিক্ষামন্ত্ৰীক কৈছোঁ যে আপুনি ডিত থকাও যদি ভাল ল'ৰা ছোৱালী আছে লৈ আহিব, বাকীখিনি আমি ৰেগুলাৰাইজ কৰি দিম। দৰমহা যি পাইছোঁ এইটোৱে পাই থাকিম, কিন্তু মৰ্যাদাটো আমাৰ বাঢ়িব। গতিকে আমাৰ ইনস্পেক্টৰ অফ স্কুলসকল যি আছে তেওঁলোকে চাব, ক'ৰবাত যদি গেপ আছে বা কোনোবা যদি ভাল ল'ৰা ছোৱালী আছে যোনে হায়াৰ ছেকেণ্ডেৰীত পঢ়াব মন আছে, হাইস্কুলত পঢ়াব মন আছে, এলিমেণ্টাৰীত থাকিলেও আপোনালোকে ল'ব পাৰিব। এতিয়া এই যে আমি 97 স্কুল কৰিলোঁ, তাক আমি ইনিচিয়েলি আমি আৰম্ভ কৰিম। কিছুদিন পিছত আপোনালোকৰ লগত আমি আৰু কথা পাতিম যে CBSE হ'ব লাগে, সেৱা হ'ব লাগে, আমি সেই বিষয়েও কথা পাতিম। ক'ৰবাত যদি অপৰচুনিটি থাকে, কাৰণ ৰাইজৰ মতামত, বাগানখনৰ ৰাইজে কি বিচাৰিছে। বহুত দিন হ'ল যে চৰকাৰে নিজৰ কথা কয়, এতিয়া আমি সিদ্ধান্ত লৈছোঁ যে ৰাইজৰ কথা মতে আমি চলিম। আপোনালোকে গৈ ল'ৰা ছোৱালীখিনিক এডমিশ্যন দিয়ক, হাইস্কুলত পঢ়োৱা আৰম্ভ কৰক। লাহে লাহে আপোনালোকৰ অলপ অভিজ্ঞতা হোৱাৰ লগে লগে আমি নেক্সট কথাবিলাক আলোচনা কৰিম।
97 জন যে প্ৰিন্সিপাল আপোনালোকক দিয়া হৈছে মই হেডমাস্টাৰ বুলি কোৱা নাই কিয় প্ৰিন্সিপাল কৈছো কিয় আলটিমেটলি আমি স্কুল কেখন হায়াৰ সেকেন্ডাৰী কৰিব কৈছো গতিকে মই প্ৰথমৰ পৰাই শব্দটো প্ৰিন্সিপাল বুলিয়ে কৈছো আপোনালোকে গৈ স্কুল কেখন সম্ভালি লওক নামভৰ্তি আৰম্ভ কৰক আজিৰ পৰা গৈ এডমিশন আৰম্ভ কৰক ইনফৰ্মেল ক্লাছ বিলাক আৰম্ভ কৰক 10 তাৰিখে আমি স্কুলখিনি আনুষ্ঠানিকভাৱে 10-11ত আমি উদ্বোধন কৰিম তেতিয়াৰ পৰা আপোনালোকে তাত আনুষ্ঠানিকভাৱে সেই দিনটো দেখুৱাব কিন্তু এতিয়াৰ পৰা ল'ৰা ছোৱালীক এডমিশন দিয়ক কোট কিমান এডমিশন হৈছে কি হৈছে যাতে 11-10 মে ফৰ্মেল লঞ্চৰ আগতে আমিও যাতে ক'ব পাৰো যে 97 খন স্কুলত 10,000 ল'ৰা ছোৱালী পঢ়িব এটা ডাটা বিলাক আপোনালোকৰ তাৰ পৰা আমি পাই যাম স্কুলখিনি আপোনালোকে প্ৰথমৰ পৰাই গভৰ্ণমেণ্ট স্কুল হিচাপে নলব কাৰণ কমন ৰুমটো নতুন হ'ব পুৰণা কোড কি আছে তো পাহৰি গৈ কেনেকে ইয়াক একোখন খুব ভাল স্কুললৈকে কনভাৰ্ট কৰিব পাৰি ডিসি সকলক মই কম আপোনালোকক ডেস্ক বেঞ্চ মই ডিসি সকলকো 5 তাৰিখে মাতিছো তেওঁলোকে আপোনালোকক মাতিব ডেস্ক বেঞ্চ সুবিধা কৰি দিব RMS এ আপোনালোকৰ বেংক একাউন্ট কৰাব ইনস্পেক্টৰ অফ স্কুল বিলাকে আপোনালোকৰ বেংক একাউন্ট কৰিব বেংক একাউন্টত স্কুল চলোৱা টকা পইচা আপোনালোকে পাব ইউনিফৰ্ম মিড ডে মিল এবিলাক সব থাকিব আৰু আমি অকনমান গ্ৰেড 3 আৰু গ্ৰেড 4 জন গৈ পাওঁতে অকনমান সময় লাগিব আমি ৰিক্ৰুটমেন্ট কমিশন দি নিযুক্তি কৰিব লাগে তেতিয়ালৈকে ডিসি সকলে বাগানৰ পৰা আপোনালোকক গ্ৰেড 4 কাম কৰা ল'ৰা আপোনালোকক দি দিব গ্ৰেড 3 কামখিনি অকনমান এতিয়া আপোনালোকে নিজে চলাই ৰাখিব এই যে এডমিশন ৰেজিষ্টাৰ কিবা ৰেজিষ্টাৰ টকা পইচা একাউন্ট খোলা সেই গ্ৰেড 3 কামখিনি অকনমান আপোনালোকে নিজে চলাই ৰাখিব আমি খুব সোনকালে তাৰ ব্যৱস্থাখিনি কৰি আপোনালোকক আমি দি দিম অৰ্থাৎ ৰিক্ৰুটমেন্ট কমিশনে গ্ৰেড 3 এপইন্টমেন্ট কৰি দিব আপোনালোকে গ্ৰেড 3 স্কুলত পাই যাব গ্ৰেড 4 বৰ্তমান বাগান কৰ্তৃপক্ষই আপোনালোকক দিব তাৰ পিছত আমি তাকো ৰিক্ৰুটমেন্ট কৰাৰ ব্যৱস্থা এটা চিন্তা কৰিম কিন্তু সেইবিলাক চিন্তা কৰি থাকিলে স্কুলখিনি বহুত দেৰি হৈ যাবৰ কাৰণে আমি অকনমান তদৰ্থ ভিত্তিতে আগবাঢ়ি গৈছো তাৰ পিছত আমি ইয়াক ষ্ট্ৰীমলাইন কৰি দিম স্কুলখিনি আৰম্ভ হোৱাৰ পিছত যি কেইখন স্কুল আমি CBSE লৈকে মাইগ্ৰেট কৰিম তেওঁলোকক আমি আদৰ্শ বিদ্যালয় সমিতিৰ অধীনত দি দিম আৰু যি কেইখন সেৱাত থাকিব তেওঁলোকে ডাইৰেক্টৰ সেকেন্ডাৰী এডুকেশনৰ ডাইৰেক্টলি আন্ডাৰত থাকিব বাকি দৰমহা যেনেকে আপোনালোকে আজি দিনত পাই আছে তেনেকে আপোনালোকে পাই থাকিব সাৰ্ভিস কন্ডিশন উইল ৰিমেইন দা সেম এতিয়া এই স্কুলখিনি আমাৰ বাগানত আজি ইমান দিন হাই স্কুল হোৱা নাছিল আমাৰ কাৰণে নিজৰ গাঁওখনত যেতিয়া প্ৰথম হাই স্কুল হৈছিল আমাৰ কাৰণে সেই দিনবোৰ হিষ্টৰিকেল মোমেন্ট আছিল এটা বাগানত গৈ এলপিৰ পৰা আজিলৈকে এমি গৈ পোৱা নাই এলপি আছিল হাইয়েষ্ট প্ৰথমবাৰৰ বাবে স্বাধীনতাৰ ৭৫ বছৰ পিছত প্ৰথমবাৰৰ বাবে আমাৰ বাগিচাত হাই স্কুল হ'ব আৰু যি কেইগৰাকী প্ৰিন্সিপাল হিচাপে তাতে যাব বা শিক্ষক শিক্ষয়িত্ৰী চাব আপোনালোকৰ জীৱনৰ কাৰণে এইবোৰ একোটা স্মৰণীয় মুহূৰ্ত শিক্ষক বহুত আছে 1.5 লাখ শিক্ষক আছে but they are not part of the history you are going to create a history you will be part of that history যে চাহ বাগিচাৰ প্ৰথম হোৱা বিদ্যালয়খনত মই শিক্ষক আছিলো মই প্ৰিন্সিপাল আছিলো সো আপোনালোকে সেই ধৰণৰ এটা মনত পবিত্ৰ ভাৱ লৈ বিদ্যালয়খিনি যোগদান কৰক বিদ্যালয় চলাবৰ কাৰণে বাৰ্ষিক অনুদান লাগে তাৰ ব্যৱস্থা হ'ব ডেস্ক বেঞ্চৰ ব্যৱস্থা ডিসিএ কৰি দিব কনষ্ট্ৰাকচন বিলাকো পিডব্লিউডি চাই থাকিব
ইলেক্ট্ৰিচিটি মাচুল আদিও আমি সব চাই থাকিম যিখিনি আপোনালোকক প্ৰয়োজন এই গোটেইবিলাক আপোনালোকে পাই থাকিব 2 মাহ 3 মাহ হৈ যোৱাৰ পিছতে মই 97 জনকে আকৌ এবাৰ প্ৰিন্সিপালক মাতি আনি আপোনালোকৰ 3 মাহৰ অভিজ্ঞতাৰ ভিত্তি কি লাগে কি নালাগে গোটেইখিনি আমি ঠিক কৰি দিম সাধাৰণ বিদ্যালয়বিলাকত আমি মিড ডে মিল পাওঁ মোৰ এটা মনত ইচ্ছা আছে যে এইকেইখন বিদ্যালয়ত আমি ৰাতিপুৱাৰ ব্ৰেকফাষ্ট এটাও খাওঁ কিয় চাহ বাগিচাৰ ল'ৰা ছোৱালী আপোনালোকে যদি জীৱনটো চাই খুব ৰাতিপুৱাই পাত তুলিবৰ কাৰণে মাকে গুচি যায় গতিকে মেক্সিমাম ল'ৰা ছোৱালী খালী পেটত স্কুললৈকে আহে আমি যদি আমাৰ প্ৰচেষ্টাত অসমৰ এই অৱহেলিত জনগোষ্ঠীটোৰ মাজত শৈক্ষিক উত্তৰণ কৰিব পাৰো সেয়া আমাৰ জীৱনৰ একোটা সফলতা বুলি আমি গণ্য কৰোঁ বাগিচা ল'ৰা ছোৱালীয়ে ফুটবল খেলি ভাল পায় বহুতে ধনুত খুব ভাল গতিকে এই ধৰণৰ প্ৰত্যেকখন স্কুলৰ লগত আমি কি ধৰণে টেক্সট বুকৰ লগত এডিশন কৰিব পাৰোঁ খেলা ধূলাৰ ব্যৱস্থা বাগানত মাটি আছে বাগানত ফিল্ড আছে স্কুল উইক এনুৱেল স্কুল উইক স্কুলৰ ফাউণ্ডেশ্যন ডে বিভিন্ন ধৰণে কাষৰ যিখন ইংৰাজী স্কুলখন যিখন আছে তাৰ লগত প্ৰতিযোগিতা কৰিব পৰাকৈ আপোনালোকে স্কুল কেইখন ৰেডি কৰি পেলাওক চৰকাৰৰ পৰা আপোনালোকে সহায় সহযোগিতা পাই থাকিব চৰকাৰৰ পৰা এই ক্ষেত্ৰত সহায় সহযোগিতা থাকিব আমাৰ দুটাকৈ ডিপাৰ্টমেণ্ট আছে ডাইৰেক্টৰ টি ৱেলফেয়াৰৰ পৰা আপোনালোকে সহায় পাব আৰু এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা আপোনালোকে সহায় পাব আমি এই বাগিচাৰ স্কুল কেইখনৰ যিটো কাম আমি হাতত লৈছো ইয়াক আমি এটা সাকসেসফুল মডেল হিচাপে নিৰ্মাণ কৰিব খোজো আৰু মোৰ বিশ্বাস আছে যে আপোনালোকে গৈ ভাল কৰি কাম কৰিব আৰু এই বিদ্যালয় কেইখনক আপোনালোকে সজাই পৰাই তুলিব আজি আমি শিক্ষকজনৰ লগতে আৰু এজন বা দুজন শিক্ষকক মাতিছিলো যাতে সকলোৱে অকণমান আজিৰ আলোচনাখিনি আপোনালোকে মনত ৰাখিব পাৰে 3 মাহ পিছত মই 97 স্কুলৰ প্ৰিন্সিপাল সকলক আকৌ এদিন মাতি অলপমান ক্লোজ 100 জন মানুহৰ লগত ঘৰুৱাভাৱে কথা পাতিব পাৰি আমি কথা পাতিম যাতে স্কুল কেইখনক আমি সুন্দৰ এটা পৰ্যায়লৈকে লৈ যাব পাৰো মই ইনস্পেক্টৰ অফ স্কুল সকলকো কম যে আপোনালোকে ফ্ৰিকুৱেন্টলি স্কুল কেইখন ভিজিট কৰি ই যাতে নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব পৰা এটা পৰিৱেশলৈকে যাব পাৰে তাৰ বাবে আপোনালোকে চেষ্টা কৰিব যাতে আমি সুন্দৰভাৱে এই বিদ্যালয় কেইখনক আগুৱাই লৈ যাব পাৰো আমাৰ স্কুলৰ সংখ্যাটো 119 কনষ্ট্ৰাকচন হ'ল আমাৰ 97 আৰু 22খন আমি অহা বছৰ আমি এক্টিভ বা আমি ইনোগ্ৰেশন কৰিব লাগিব ক্লাছ ষ্টাৰ্ট কৰিব লাগিব 119 খনৰ লগত আমি another 89 স্কুল কৰিম অৰ্থাৎ আমাৰ টাৰ্গেট আছে 200খন বাগিচা স্কুল বনোৱা 800 বাগিচা আছে 800 বাগিচাৰ ভিতৰত 200খন স্কুল 400 বাগিচা 4খন বাগিচা মানে এখন স্কুল লামসাম আমি তেনেকুৱা এটা নিয়মত যাব খুজিছো তাৰ ব্যৱস্থাও আমি হাতত লম খুব সোনকালে আৰু সেই দিশত আমি আমাৰ কাম আৰম্ভ কৰিম মই আশা কৰিছো যে আপোনালোকে খুব বহুত টান কথা নহয় যে আমি বুজি পোৱাত অসুবিধা আছে সকলোৱে বুজি পাইছে যে আপোনালোকক এটা ভাল দায়িত্ব সহকাৰে আমি আপোনালোকক স্কুলত আজিৰ পৰা পঠিয়াইছো কালি গৈ আপোনালোকে স্কুল কেইখনৰ দায়িত্ব লৈ ল'ব বাকি শিক্ষক শিক্ষয়িত্ৰী সকলকো মাতি ল'ব কাৰণ আজি কেবিনেটত এপ্ৰুভ হৈ গ'ল কালি আমি অফিচিয়েলি অৰ্ডাৰটো উলিয়াই দিম আপোনালোকে তাতে যাব দায়িত্ব ল'ব আৰু এই আজি যদি আমাৰ এপ্ৰিল মাহটো আৰম্ভ হৈছে এপ্ৰিলৰ 30 দিন মেৰ 7-8 দিন এই
প্ৰিপেৰেটৰি এই পিৰিয়ডখিনিত আপোনালোকে সুন্দৰভাৱে নিজক ৰেডি কৰিব। আপোনালোক যোৱাৰ পিছতে 5 তাৰিখৰ পিছত আপোনালোকক ডিসি সকলেও মাতিব। ডিসি সকলক ফাৰ্নিচাৰ আদি ডেস্ক, বেঞ্চ, টেবুল, আলমাৰি এই গোটেই দায়িত্বটো আমি ডিসি সকলক দিছো। আপোনালোকক তেওঁলোকৰ লগত কথা পাতিব। আপোনালোকে কিবা অসুবিধা হলে আমাক আপোনালোকে জনাব। মোৰ ফালৰ পৰা এইখিনিয়ে ক'বলগীয়া আছিলে। আমাৰ 97 জন প্ৰিন্সিপাল কোন কোন আছে এবাৰ থিয় হওক। ঠিক আছে, আপোনালোক সকলোৱে গৈ ভাল কাম কৰিব, হ'ব? সকলোৱে গৈ ভাল কাম কৰিব আৰু খুব মনোযোগেৰে কামখিনি কৰি স্কুলখিনি খুব ধুনীয়াকৈ যাতে আমি এই মডেলটো গোটেই ভাৰততে ক'ব পাৰো তেনেকে ধৰণে আপোনালোকে স্কুলখিনি বনাব। ঠিক আছে? আৰু বাকি শিক্ষক কোনসকল আছে মডেল স্কুলৰ পৰা আৰু কোন কোন আছে শিক্ষক? আপোনালোকেও গোটেইখিনিয়ে সহযোগিতা কৰিব। ঠিক আছে? গোটেইখিনিয়ে মন পুতি আপোনালোকে লাগিব, হ'ব? ঠিক। আৰু লগত আমাৰ মডেল স্কুলৰ প্ৰিন্সিপাল কোনসকল আহিছে? প্ৰিন্সিপাল কৰি দিয়া নাই, খালি শিক্ষকসকল আহিছে, নহয় জানো? শিক্ষক কোন কোন আহিছে? ঠিক আছে, আপোনালোকেও গৈ স্কুলখিনি খুব ধুনীয়া কৰি কৰিব। আৰু এলিমেন্টাৰীটো যি কোৱালিফাইড টিচাৰ আছে য'ত এক্সট্ৰা ডিপ্লয় হৈ আছে আপোনালোকে টানিব পাৰিব, তাতে দিব পাৰিব। অলপ সেই দিশটো আপোনালোকে চাব যাতে আমি অলপমান ইয়ং এণ্ড এক্সপিৰিয়েঞ্চ দুইটাৰ যাতে চিনাৰ্জি এটা আমি স্কুলবিলাকত পাব পাৰোঁ। মোৰ এইখিনিয়ে ক'ব লগা আছিল। আপোনালোকক বহুত বহুত ধন্যবাদ জনালো আৰু শুভেচ্ছা জনালো। ধন্যবাদ।